Hello guys, welcome back to my YouTube channel. So আজি আমি এটা মোৰটা গেং লৈ আহিছো এফালে এটা আছে এটা আমি গৈ আছো ক'ত কঁঠাল খাব যাম কঁঠাল বহুত দিন হ'ল কঁঠাল চঠাল একো খোৱা নাই তাকে আজি ওলাইছো কঁঠাল খাবলৈ গেং এটা লৈ পেলাই আহি আছে আমাৰ গেং এটা ৰাস্তা নাজানে বিলাক মানে গুণ্ডগোল কৰি আছে এফালে দি যাম না এফালে দি যাম মানে কনফিউজ ৰাস্তাটো তাকে এতিয়া আমি ৰাস্তাটো দেখাই যাম চাই যাব ভিডিঅ'টো স্কিপ কৰাকৈ চাওক পানীৰ ওপৰত নদীৰ ওপৰত ঘৰ বনাই লৈ ইয়াতে মজাকে বসবাস কৰা যায় আৰু আমাৰ ইফালে আছে চাহ বাগান আৰু আমি কৈ আছো মজা লাগিছে আৰু আমি জংঘলে এতিয়া গৈ আছো এফালে আছে ঝাৰু গছ এফালে আছে ঝাৰু গছ চবফালে ঝাৰুৱে ঝাৰু আৰু এফালে আছে আমাৰ বাঁহৰ বাগান কি মজা বাঁহৰ বাগান আছে তাৰ মাজে মাজে আমি গৈ আছো পুৰা ভাল লাগিব এইফালে আহি আছো আমি এই গাইজ হাই আইতা তাতে হেল্ল' গ হাই গ আমি গৈ আছো এতিয়া বহুতকেইটা গেং লৈ পেলাই ভিডিঅ'টো ভাল লাগিব কঁঠাল খোৱা দেখা পাব কঁঠালটো খাম আৰু বহুত দিনৰ মূৰত আজি এতিয়া চাৰিওফালে ঝাৰু বাগান ঝাৰু গছ আছে বাঁহৰ গছ আছে ঝাৰু গছ আছে ফাইনেলি গাইজ আমি এতিয়া পাই গ'লোহি আপোনালোকক দেখাই আছো আপোনালোকে চাব কঁঠাল পাই গ'লো কঁঠাল পাই গ'লো এইটো চাওক এফালে চাওক কঁঠাল লাগি আছে পুৰা এতিয়া তাতেকৈ উঠিবগৈ লাগিব তই উঠিবি না এতিয়া তই উঠি চাচোন মোৰ ৰ'দ হৈছে না চব এফালেও আমাৰ পুৰা কঁঠাল লাগি আছে 1 by 1 এতিয়া আমাৰ এজন বা এজন উঠিব এতিয়া দাগ সুধিছে আমি দাগ আনি লৈছোঁ আৰু এইটো ডাঙৰ চাই কাটিবি দেই বিয়াই ইয়াতো আছে এভেইলেবল টাইগাৰ আমাৰ এইটো টাইগাৰ মেইন টাইগাৰ এফালেও আছে সেইবিলাক চাওক কিমান লাগে এভেইলেবল আছে আগত টিকিও আছে ইয়াতো চাওঁ ইয়াত আছে না নাই আৰু এফালেও আছিলে ইয়াতো আছিলে কিন্তু কুমলীয়া হৈ আছে ন পুৰত হোৱা নাই কি স্কুলত লাগি আছে চাওক আছে হ'ল না চ' গেছ এইটো হৈছে কৈ বোলে খাবলৈ চাওঁ হয় যদি একে মাৰিম আৰু দে চাওক কুটি চাইটো হোৱা লাগিছে দেই কাট মাৰিম আৰু দে গাছ ফাইনেলি আমি পাই গ'লোঁ বহুত কষ্ট কৰি আহিছিলোঁ ন বহুত দূৰ পৰা আহিছিলোঁ এতিয়া আমাৰ এটা আনি আছে আপোনালোকে চাব এইটো আনি আছে এইটো আমি নালাগে দে খালি কাটচোন মাজত কাটচোন এনেকৈ কাটি আছে হৈছে মই সেইফালে হৈছে ন খাবলৈ মজা হৈছে দে হৈছে খাবলৈ আছে এতিয়া আৰু আমি খাম আপোনালোকে ভিডিঅ'টো চাই থাকিব চোন আহিয়ে পালোহি এটা আমাৰ গেংগেৰা চাহ খাই আছে আমি একেলগে চবে মিলি খাই আছে আঠাটো লাগিব আৰু সেইবোৰে খাবলৈ ভাল নালাগে আৰু এটা গুচত যাব আৰু মানে আৰু এটা জেগাত যাম এতিয়া আহি আছে আৰু এটা জেগাত যাম তাত পাম নে নাপামগৈ তাতো চাম এবাৰ যাব লাগিব চকাচ ফানিলে আৰু এটা জেগাত আহি পালোঁ মানে এতিয়া ইয়াত মানে বহুত কঁঠাল বগাটো মানে গোন্ধ পাইছোঁ বহুত চাওক না কি কঁঠাল লাগি আছে মানে ইয়াত এফালেদি গ'লে পোৱাটো সম্ভৱ আছে ইয়াতে পকিছে দেই হেল্ল' গাছ পাই গ'লোঁ এতিয়া আমি পকা কঁঠাল পাই গ'লোঁ শুনি পকিছে দেই সেইটো এটা পকি আছে আৰু এইফালেতো আছে ওপৰৰ দিগিটো আছে আৰু নিশ্চয় চাই থাকিব মজা লাগিব আৰু এইফালে আছে পকি আছে চ' গাছ মজাকে চাই থাকিব
So guys, আমি মানে কঁঠাল পকাটো পাই গ'লো এতিয়া খাম আৰু এইটো চাওক এতিয়া কাটি আছে এইটো চাওক এতিয়া আমি ইয়াতে খাম কঁঠাল পকা পালো বহুত বছৰ মূৰত এতিয়া মানে আমি খাম আৰু হা so guys খাইছো বহুত মিঠা আছে কেনেকুৱা লাগিছে ক অলপ অলপ ক কেনেকুৱা লাগিছে খাই ভাল লাগিছে ন কিমান দিন মূৰত খাইছ আজি এক বছৰৰ মূৰত চাওক ভাল লাগিছে খাই সঁচাকৈ আঠা লাগি গ'ল আঠা আঠা আৰু এটা আছে চা আৰু এটা আছে ইফালে আৰু এটা কাটি আছে এইটো কুমলীয়া এইটো নালাগে থ খাব নালাগে এইটো so guys খাই বৈ লৈ আমাৰ ৰেডি মানে খাই বৈ লৈ হৈ গ'ল পূৰা হৈ গ'ল আৰু আঠা লাগিছে আঠা আঠা so guys ভিডিঅ'টো ইমানে দেখালোঁ আৰু আপোনালোকক ভিডিঅ'টো আপোনালোকে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আঠাটো মুচিব লাগিব আঠা যে আঠা লাগি আছে এতিয়াও so guys ভিডিঅ'টো ইমানে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মানে বহুত দিনৰ মূৰত আহিলোঁ যে ভিডিঅ' এটাকে বনালোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে আৰু ছাবস্ক্ৰাইব কৰি দিব লাষ্টত বাই বাই